হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকে আছে মোৰ ডিচনেল নেটত। আমি আছোঁ এতিয়া হাকতলা নদীত। এইটো হৈছে হাকতলা নদী। ইয়াত আছোঁ, মুখাই যিটো কাটি দিছিলে সেইটো ৰিপেয়াৰিং কৰি আছোঁ। গতিকে এইফালে আমাৰ খানা বনি আছে। এইফালে আপোনাক দেখুৱাই যাম আজি ভিডিঅ'টো, আপোনালোকে চাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এইখিনি একচুৱেলি এইখিনি মথাউৰিটো ভঙা নাই, এইখিনি গাঁৱৰ মানুহে এইটো মিলি কাটি দিছে। যদি এই মথাউৰিটো কাটি নিদিলে হয় হয়তো আজিলৈকে ৰঙামাটি, থেকেৰাবাৰী, তাৰপিছত আলুচুকা, এই পিপিয়া দোকান, নগাঁও এইবোৰ মানুহ হয়তো পানীৰ তলত আজিলৈকে থাকিলে হয়। গতিকে বেছি কাটি দিয়া নাছিলে, অকণমান কাটি দিছিলে। পানী বহুত আছিলে, মথাউৰিৰ ওপৰে পানী বাগৰি যোৱাৰ নিচিনা আছিলে। তাৰপিছত কাটি দিছিলে, অকণমান কাটি দিছিলে আৰু 2-3 ফুটমান বহলকৈ। তাৰপিছত এইটো কাটি দিওঁতে এতিয়া বহুত ডাঙৰ 200 মিটাৰমান ডাঙৰকৈ ভাঙি লৈ গ'ল মথাউৰিটো। তাৰপিছত ওচৰতে এটা কালভাৰ আছিলে, কালভাৰটো পূৰা উঠাই লৈ গ'ল আৰু তাকে আহিছোঁ আমি তাকে ৰিপেয়াৰিং কৰিবলৈ। আজি 4 নম্বৰ দিন। এইকেইদিন ভিডিঅ' কৰা হোৱা নাই, বহুত ৰ'দ দি আছে, মনো নাযায় ৰ'দত ভিডিঅ' কৰি থাকিবলৈ। সেইফালে কামহে কৰিম নে কি ভিডিঅ'হে কৰি থাকিম, মাথা চাথা গৰম উঠি থাকে। সেইকাৰণে ভিডিঅ' কৰা নাই। আপোনালোকক আজি দেখুৱাম কেনেকুৱা কি কৰি আছোঁ আমি। গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। কালি বৰষুণ দিছিলে, পূৰা বৰষুণ দিলে কালি। তাৰপিছত এইবোৰ পানী এতিয়া জমা হৈছে। আজি কাম কিমান সময় কি কৰিব পাৰি তাকে লিকবোৰ বনাব লাগিব। তাকে চাই লওঁ ক'ত কি কৰিব পাৰি আজি। হাই গাইছ, প্ৰথম দিনাখনে যেতিয়া মাটি কাটিছিলোঁ তেতিয়া সেইদিনাখনে এজন বৃদ্ধ মানুহ এজন আহিছিলে, ককা এজন আহি আমাক পূৰা দম দিছিলে তেওঁলোকৰ মাটি কটাৰ কাৰণে। আজি আকৌ আহিছে, কি কয় আপোনালোকে শুনিব, আপোনালোকে চাব দেই। আহিছে মানুহজন আহিছে, আপোনালোকে চাবচোন কি কয়। এতিয়া বাকীবিলাক পইচা দিছে, আমাকতো পইচা একো দিয়া নাই নহয়। বাকী কাক পইচা দিছোঁ হা? দিছে মাটিৰ মালিকবিলাক পইচা লৈছে নহয়। আমি পইচা বিচাৰিব অহা নাই। মাটিখিনি এতিয়া বেয়াকৈ খান্দিলোঁ। আমিনো পইচা ক'ত পাম আৰু? এনে এটা হিন্দু খেতি চাই অঁ, এতিয়া মালিকবিলাকে পাব আৰু। মালিকেও পাব, তোমালোকেও পাবি। অঁ, এনে যে এটা এইখন এনে চলি আছে। সেইটো হয় বাৰু, আমাৰ হাজিৰা দিব যেনিবা। তেনেকৈ বুলি পাবি এনে ঘৰত বহি থাকিলে হাজিৰা নাপা। আপুনি এই তাতে যাই কলি আপোনাকো দেই নেকি পইচা? এতিয়া কাক পইচা দিছে আমি নাজানো। পইচাটো বাদে, মাটিখিনি বেয়াকৈ কান্দিলে সেইটোহে কৈছোঁ মই। অঁ, পইচাটো বাৰু এতিয়া নহওক, পইচা দিলে এতিয়া আমাকো কৈছে বোলে এটা লেভেলত কাটি নিব লাগে। অঁ, বোলে ইমান দৰকে খান্দি আন বুলি ক'লা। এতিয়া সেই হিচাপত আমিও খান্দি নিছোঁ। তাতে শুনোতে কৈছে সেইটো জেচিপিৰ মালিকেহে জানে, আমি ক'ব নোৱাৰোঁ। অঁ, তাই কথাবিলাক চাওক দিয়ক দিওঁ চাক দিব দে। হয়, জেচিপি মালিক আকৌ ঠিকাদাৰ অকণমান বোলে জেচিপিৰ মালিক কেনেকৈ ক'ব। অঁ, ঠিকাদাৰ লগ নহয়, জেচিপিখন এনে অহা নাই নহয়। অঁ 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 সেইকাৰণে কথাবিলাক এতিয়া মোতে যিয়ে নহয় মাটিখিনি জেচিপি সমান কৰি দিবি। এই সেইখিনি অঁ, এই গাছৰ লগৰ সেইখিনি। অঁ, এই আপুনি একবাৰ এই তাতে যি আছে ল'ৰাকেইটা, এই ভাত বনাই যি আছে, অঁ, গেঞ্জি নিপিন্ধাকে এটা আছে নেকি, দেখিছেনে? আপুনি তাক একবাৰ কথাটো কৈ থৈ যাব। মই ক'ব দিয়া বুলি নকবি আকৌ। যোনে ক'বা দিয়া নিদিয়া নাই মাটিখিনি। অঁ, এই কবি বোলে মোৰ মাটিখিনি অলপ দ হ'ল, অকণমান সমান কৰি দিবি, দুবাৰমান খেলি পেলাই বুলি কৈ থৈ যাব। নিদিলে হ'ব নোৱাৰা। তাকেতো আপুনি একবাৰ কৈ থৈ যাব।
একবাৰ তাতে কৈ থৈ যাব মই বাৰু কৈ দিম দে সিহঁতক একবাৰ কৈ থৈ গ'লেই হ'ল আমাৰ এতিয়া ভাত হৈছে ভাত খাব যাম আমি আৰু এটা মেচিন আহিছে আজি এইফালেতো ভাত খাব গৈছে পইচা পাব যে আমাক দিলে হ'ব টকা দি মাটি কিনিছ নিবা নৰাংকা ক'ব নোৱাৰো যিখিনি নাকাটাই পইচা নিদিয়া নিনোৱা গেল আমি আকৌ বেলেগক নকলি হ'ল যে কি ধান কি ধান ভাত খাই আমি কামত আহিছোঁ